চাওক দৈনন্দিন আমি গাঁওসমূহ ভিজিট কৰি আছোঁ। যিসকল ৰাইজে ভোট দিছে তেওঁলোকে বহুত আশা লৈ ভোট দিছে আৰু সাধাৰণতে এটা কথা ওলায় যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত যে নেতাসকলে নেতা নহয় মানে ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভসকলে গাঁওসমূহত নাহে। মই গাঁৱৰ একেবাৰে দুৰ্গম অঞ্চলসমূহত গৈ আছোঁ। তাত কি অসুবিধা আছে, সেই মানুহখিনিৰ কি সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে নে তাতে অকণমান 100 মিটাৰ 200 মিটাৰ চেণ্ট লেভেলৰ কিবা ৰাস্তাই লাগিব নে সেই মানুহখিনিৰ কিবা বেমাৰ আজাৰে হৈছে। মানে গাঁৱৰ শেষৰজন ব্যক্তিৰ লগত মই কথোপকথন কৰি আছোঁ আৰু তেওঁলোকে মোৰ ৰিচোৰ্চ, তেওঁলোকে মোৰ শক্তি, তেওঁলোকে মোৰ প্ৰেৰণা। আৰু সেইকাৰণে মই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত কপাৰেশ্যন, কৰ্ডিনেশ্যন আৰু কএক্সিষ্টেঞ্চ মই ৰাখিছোঁ। আৰু এইটো মোৰ আগৰ পৰা আপোনালোকে জানে যে মই যেতিয়া ছাত্ৰ সংগঠনত থকা অৱস্থাতো কিমান মই ৰাইজৰ হকে কাম কৰিছোঁ আৰু সেই কামবোৰৰ এটা প্ৰতিফলন ঘটিছে আৰু ৰাইজে মোৰ প্ৰতি ভৰসা ৰাখিছে। আৰু মই যিমান দিন ৰাজনীতিত মই আছোঁ মই সিমান দিন এই সমাজ সেৱাৰ জৰিয়তে ৰাইজক সেৱা কৰাৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই ৰাইজৰ হকে কাম কৰি যাম বুলি মই আপোনালোকক কথা দিছোঁ।